Hey guys, বহুত দিনৰ পাছত আজি মানে ব্লগ বনাইছো। এফালে মই ৰাতিপুৱা একদম ষ্টাইল মাৰি গৈ আছো ধেমাজি মামা ঘৰলৈ আৰু এফালে আইতা একদম বেগ চেক লৈ যিহেতু নাতিনীয়েকৰ বিয়া সেই কাৰণে আইতা একেবাৰে বেগ চেক লৈ ওলালে। এফালে আহি আছো যিহেতু ট্ৰেইনত যাম, ষ্টেচন পোৱাহি নাই আৰু ষ্টেচন এতিয়া পাম। এফালে ষ্টেচন পাই গ'লোহি, এখনেই আমাৰ চিলাপথাৰ ষ্টেচনখন। এফালে ট্ৰেইন আহি পোৱাহি নাই, অলপ বহিলোঁ, আইতা আৰু মই বহি আছোঁ। যিহেতু আমি বহুত সোনকালে ঘৰৰ পৰা ওলালোঁ সেইকাৰণে মানে ট্ৰেইনলৈ অলপ ৰখিবলগীয়া হ'ল। এফালে ৰখি ডাইৰেক্ট ট্ৰেইনত উঠি মানে বৰদলনি পালোঁ। সেই ট্ৰেইনত ভিডিঅ' নকৰিলোঁ যিহেতু বহুত ভিৰ আছিলে সেইকাৰণে ভিডিঅ' নকৰিলোঁ। এফালে আহি ডাইৰেক্ট আমি পালোঁহি বৰদলনি ষ্টেচন আৰু এইফালে পিছফালে বৰদলনি ষ্টেচনখনৰ মানে পিছফালে ইমান চাফা, মানে ইমান ধুনীয়া লাগিছে দেখিবলৈ। বহুত চাফা কৰি ৰাখিছে, একদম ফ্ৰেছ মানে। আৰু এইফালে বৰদলনিৰ পৰা যিহেতু মাহীহঁতৰ ঘৰ বহুত দূৰ হয়, মাহী মামা মানে দুটা ওচৰা ওচৰি, মানে এইফালে ভাইটিয়ে নিব আহিলে মাহী ল'ৰাটোৱে। এইফালে টমটমত গৈ আছোঁ পামগৈ আৰু মানে দূৰ ইয়াৰ পৰা অলপ। আৰু এইফালে চাওক না, ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। আমাৰ সেইটো চাইডে মানে বহুত কমেই দেখা পায় আৰু এইফালে আহিলে একদম ফ্ৰেছ লাগে, মানে ইমান ভাল লাগে। আৰু এইফালে আহি ডাইৰেক্ট বিয়া ঘৰত মানুহে মাহীহঁতে আটা চালি আছে। এইফালে এয়া বিয়া ঘৰত, এফালে সৰু ভণ্টি বিয়া ঘৰত দেখিছেনে? গোটেই কেইজনী, মই চবতকৈ ডাঙৰ আৰু মানে চবতকৈ ডাঙৰ মই, তাৰপিছত মাহী ল'ৰাটো, তাৰপিছত মানে বহুত সেইবিলাক ক'বলৈ পাছত। এতিয়া বিয়া ঘৰত গোটেই কেইজনী একদম মানে ফূৰ্তি কৰি আছো। বহুত দিনৰ পাছত লগ পাইছো, সৰুতে চবকে লগ পোৱা, এতিয়া লগ পাই নাচ আইজয় নাচ কাজিয়া নকৰিবি আকৌ, গান এটা গাই নাচ, তেতিয়াহে ভাল লাগিব। নাজানো তোৰ চকুকেইটা যে বন্ধ যে, হাঁহি দেচোন, হাঁহি দে। আৰু এইফালে আমি গোটেইকেইজনী অলপ নাচি ফূৰ্তি কৰিছোঁ। আৰু এইখনে লাষ্ট বিয়া আৰু হ'বলগীয়া ভণ্টি নাই। আৰু এয়া যিহেতু ৰাতি পোহনি দিয়ে, গোটেই গাঁৱৰ ছোৱালীবিলাক ডেকা জীয়ৰী আহি এই পোহনি খাইছে। আমাৰ চেনিমাই ফাইনেলি গাইজ ভাত বিটাই আছে, সুমিত্ৰা